নমস্কাৰ প্ৰিয় দৰ্শকসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে কাতি বিহু উপলক্ষে আপোনালোকক সকলোকে মোৰ শুভেচ্ছা থাকিল। আমি এতিয়া কাতি বিহুৰ কাৰণে আজি আমি পথাৰলৈ ধানৰ আগ আনিবলৈ যাওঁ আৰু কেনেদৰেনো ধানৰ আগ আনোগৈ তাকে আপোনালোকে চাই থাকক। তেনেহ'লে ভিডিঅ'টো আৰম্ভণি কৰোঁ। মোৰ লগতে আপোনালোকেও চাই থাকক। এয়া আমি এতিয়া যাবলৈ ওলাইছোঁ। এয়া আমি এতিয়া যাবলৈ ওলাইছোঁ। পথাৰখন বহুত দূৰত আছে। আমি এতিয়া ৰাস্তাটো দিয়ে গৈ থাকিব লাগিব। মোৰ লগতে আপোনালোকেও চাই থাকক। ব'লক যাওঁ, চাই থাকক আপোনালোকেও। এয়া আমি ৰাস্তাৰে গৈ আছোঁ, চাই থাকক। এইফালে পথাৰ আছে। এয়া আমাৰ নামঘৰৰ গেট। এইখন নামঘৰৰ গেট হয়। এফালেও সিংহ এটা আছে, এফালেও আছে। আমি এতিয়া এইটো ৰাস্তা দিয়ে গৈ থাকিব লাগিব। ৰাস্তাটোৰে গৈ থাকিলে পথাৰ পামগৈ। চাই থাকক। এয়া মা আৰু মই গৈ আছোঁ, চাব পাৰে। চক মা এইফালে। মা আৰু মই হাতত ঘটি লৈ গৈছে। দেখাই দিয়ক ঘটিটো। দেখাই দিছোঁ ক ন। এয়া ঘটি কি কৰিব যাওঁ যে আমি ধানৰ আগ আনিবলৈ। আগ আনিব যাওঁ কাতি বিহুৰ কাৰণে। এইফালেদি গৈ থাকিব লাগিব। অলপ দূৰত আছে পথাৰখন। এইফালে আমাৰ নামঘৰটো আছে। আপোনালোকক বেলেগ দিনাখন মই নামঘৰটো দেখুৱাম বাৰু। আজি পথাৰৰ পৰা আহি লওঁগৈ। পথাৰলৈ আমি মানুহৰ ঘৰৰ এতিয়া পিছফালে যাব লাগিব। চক এয়া গৈ আছোঁ, মা গৈ আছোঁ। ইয়াত বেলেগ কিবা খেতি কৰিব চাগে। ইয়াত কি খেতি কৰিব? আলু দিয়া আছে, ফ্ৰেঞ্চবিন, আলু, ফ্ৰেঞ্চবিন, কেৰেলা, ৰঙালাও দিয়ে থৈছে নেকি? মাটিমাহ উঠাব লাগিছিলে ন। মাটিমাহ দিয়ে থৈ দিছে। দি থৈছে মাটিমাহ। কেৰেলা, বিলাহী, মিগা বিলাহী, ধনিয়া দি আছে। আলু, সৰিয়হ দি থৈছো, আলু, সৰিয়হ আৰু লাই, কেৰেলা, ৰঙালাও, বেঙেনা গুটি, মিগা বিলাহী, বৌ বিলাহী চব দিয়া আছে। চব দি থৈছো। এতিয়া জেওৰাও ভেটি আছে আৰু ৰচুন ৰুব আছে, আৰু জেৰাও মেৰা আছে চব। চা ফ্ৰেঞ্চবিন গৈছে, এতিয়া খুটি মাৰিব হৈ গ'ল। ৰঙালাও ওলাইছে। পথাৰলৈ গৈ আছোঁ। আমাৰ পথাৰ আৰু দূৰ আছে অলপ। এনে লোকৰ ধান চক ধান উঠিলে ধানৰ গুটি লাগিলেই চাব পাৰে। এফালেও পথাৰ, এফালেও
মা গৈ আছে আগে আগে। চব পথাৰে পথাৰে আমি আহি আছোঁ, চাব পাৰে পথাৰ। এফালেও আছে চব ধান। আছোঁ এতিয়া। হ'ব পাৰে পথাৰ পোৱাগেই নাই এতিয়ালৈকে। ভিডিঅ'টো স্পীড বঢ়াই দিছোঁ অলপ, থাকক আপোনালোকে। এয়া পথাৰ পালোহি। চাব পাৰে সেইজনী মা দূৰত, এইখন গোটেইডোখৰ আমাৰ ধান। এইখিনি পকিলেই, কাটিব হ'বই আৰু দুদিনমানৰ পাছত। অ' মা ইমান দূৰত পালেগৈ যে মই যাবই পৰা নাই। এইখিনি বৰা ধান চক। এয়া মায়ে ধানৰ আগ লৈছে। আগ লৈছো দেই, পইচা আছে ইয়াত। সৌফালে মানুহে সেইফালেও আগ লৈ আছে। এয়া চাওক, ৰূপৰ পইচা আৰু চাউল।
চব ধানবিলাক মোৰ সমানে ওখ হ'ল, মোতকৈ ওখয়ে ধানবিলাক চব। আমি গৈ আছোঁ এতিয়া। গোটেই মাটিডৰা ঘূৰিব লাগে চাৰিওফালে, আমি সেইকাৰণে ঘূৰি আছোঁ এতিয়া, গৈ আছোঁ। আপোনালোকে চাই থাকক। ক'ত 4টা আগ নিব লাগে বোলে, সেইকাৰণে সেইফালে দেখিলে 2টা, ইয়াত এটা, 4টা চুকত 4বাৰ কৰিব লাগে। এনেকুৱা আগ ল'ব লাগে 4টা চুকৰ পৰা। চাওক ইমান ওখ ওখ ধান। এইখিনি বৰা ধানেই ন মা? এইডোখৰ চক খালী হৈ থাকিলে কঠীয়া তুলিছিলে, আৰু তাৰপিছত এইডোখৰ ৰুবলৈ থাকি গ'ল। এইডোখৰ চক কঠীয়া আছে, এতিয়াও কঠীয়া চাব পাৰে, কঠীয়া আছে। এইখিনি ধান, এইখিনি পঞ্জাৱ লাহি। এতিয়া এইটো চুকতে শেষ, এইটো 4টা চুক এতিয়া কমপ্লিট হ'ব। গৃহস্থ আহিছোঁ, আগ নিবলৈ আহিছোঁ। মায়ে আগ লৈছে, 4টা চুকৰ পৰা 4টা আগ লৈছে। এয়া চাব পাৰে, এখন বিল, এয়াই গছ। আমি পথাৰত ধান কাটিব আহিলে দূৰত থকা এই গছজোপাৰ তলতে বহোঁ। চক হৈ গ'লনে মা? এতিয়া যাওঁগৈ। আৰু আমি কাতি বিহুৰ কাৰণে আৰু কি কৰোঁ চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া ধানখিনি দেখাই দিয়ক আকৌ, থোককেইটা। বেছি সৰু সৰু থোকে ললোঙে এইফালৰখিনি থ'বই লাগিব। ধানখিনি ক'ত থ'ব যে মা এতিয়া? ভঁৰালত নহয়, থোককেইটা। ভঁৰালত থ'মগৈ আকৌ। অঁ ব'লক আমি এতিয়া ঘৰলৈ যাওঁ। বাই বাই। আমি গৈ আছোঁ এতিয়া ঘৰলৈ। চক গৈ আছোঁ আমি। আমি ঘৰত গৈ এতিয়া কি কৰিম যে মা? আৰু পথাৰ চাব আছে নহয়। আৰু পথাৰ চাই আমি পিঠা বনামগৈ। ঢেঁকীত খুন্দিম। ঢেঁকী খুন্দিব, চাই থাকিব। এতিয়া আমি এখন পথাৰ চাই আহিছোঁ, আৰু 2খনমান পথাৰ চাবলৈ আছে। আমি এতিয়া বেলেগ এখন পথাৰত চাবলৈ গৈছোঁ, আগ ল'বলৈ গৈছোঁ বেলেগ এখন পথাৰত। হেৰি আদাক দিছোঁ। আদাক বুলি কয় ন? এইখিনিও দিব ৰ'ব। এনেই আহি থাকোঁ। আমনি লাগে বোলে ন? নহয়, কঁকাল বিষাই। মনটোৱে পাওঁ দেখাটো নোৱাৰে। ইয়াতে বোলে সাপ এটা ওলালে, কোনফালে গ'ল? ভয় লাগে দেই। এইটো ধাৰ আছে ন? বিহুৰ দিনাখনে আগ তোলে, সেইকাৰণে আমি আগ তুলিবলৈ আহিছোঁ।
আগ তুলিবলৈ চাওক গৈ আছোঁ আমি। আৰু ইমান সৰু ৰাস্তাবিলাক ইমান ঠেক ঠেক যাবকে দিগদাৰ। ছাতি ছাতি চেণ্ডেল মাৰি থৈ লৈছে। চক ইমান সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি। অঁ এইডোখৰ কি হয়? বৰাই এইডোখৰ ইমান ভাল নহ'ল এবাৰ। ইয়াতো মায়ে ধানৰ আগ লৈছে এখন পথাৰতো। Oh my god, কোনফালে যাব? মই হিচাপ কৰি যাওঁ দে আগত। হেৰি ভুল দিম আকৌ। গৈ আছো মাৰ পিছে পিছে। এয়া চক মা আগত গৈ আছে, মই পিছে পিছে গৈ আছো। এয়া আমাৰ খুইদৌ দাদাই ডাঙৰ দাই আহি আছো। আগ তুলি আছে এতিয়া, দেখাই দিয়ক। কি আগ তুলিলে নে নাই? অ দেখাই নাই যে আগটো ভিতৰত। নহলে হৈ পৰি থাকিব। ভাল হৈছে নাই ধান? এয়া আমাৰ ডাঙৰ দাই খুৰী। যিমানটো দিয়ে ন ধুনীয়া আছে ক, এইডোখৰ বৰ ধুনীয়া আছে ক ধান দেখি। এই দেখি চাই আহোগৈ বুলি। যা যা আমি এইফালে যাওঁ। আমি সেইদিকে যাম। কোনফালে যাম আমি? মই যাওঁ ৰ। কোনফালে যাম আমি? সেইফালে যাম। তই কি ধান দিলি মনচুই? কি ইমান ধুনীয়া হৈছে দে মনচুই ধান। ইমান ৰ'দ, এবাৰ ছাতিটো মেলি লৈছো মই। ইমান ৰ'দ দিছে, চোকা ৰ'দ। চক কিমান চোকা ৰ'দটো। ছাতি লৈ গৈ আছো এতিয়া। আৰু এখন পথাৰত যাম ন এতিয়া মা? আৰু এখন পথাৰলৈ গৈ আছো। কি ধান দিলে ইমান ধুনীয়া হ'ল দে। এয়া চক ৰ'দটো ইমান ডাঙৰকে দিছে। পকা ধানৰ মাজে সৰু সৰু আলি।
এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এতিয়া গোটেইকেইখন পথাৰ চাই শেষ হ'ল। এতিয়া চাওক, এতিয়া ঘৰৰ ওচৰত এখন আছে, সেয়াত কৰিব আৰু তাৰপৰা ধানৰ আগ লোৱা পৰ্বটো শেষ হ'ব। গৈ আছোঁ, ইমান পিয়াহো লাগিছে, ইমান দূৰ পথাৰখন আমাৰ। পিয়াহ লাগি গৈছেগে। আহি আছোঁ এতিয়া লোকৰ ঘৰৰ পিছফালেদি আমি গৈ আছোঁ পথাৰৰ পৰা। আপোনালোকক দেখাম দেই বস্তু এটা। এয়া চাওক, ৰঙালাও গছ ন মা, এইটো ৰঙালাও গছ, ৰঙালাও পুলি ৰুই থৈছে। এয়া জেং দি থৈছে। ঘৰলৈ আহি আছোঁ। আৰু ঘৰৰ ওচৰৰ পথাৰখন। এইখন চাওক, এইখনতো বহুত ভাল হৈছে ন। এইখন অলপ ধানবিলাক ধুনীয়াই হৈছে। এইখিনি কি ধান যে মা? এইখিনি বাহাদুৰ, ৰঞ্জিত বাহাদুৰ, তিনি এক গৃহস্থ আহিছোঁ। আগ লৈছোঁ। এয়া চাওক, ঘটিত পানী আছে, চাউল আৰু ৰূপৰ পইচা। এয়া চাওক, ৰূপৰ পইচা। ৰূপৰ পইচাটো কি কৰিব লাগে যে মা? এই ঘটিত থ'ব লাগে, তাৰপৰা চাউল থ'ব লাগে, চাউল তাৰপিছত ঘৰৰ ভিতৰত নি হেৰি ভঁৰালৰ হেৰিয়াত থওঁগৈ মানে, গান ধৰিত থৈ দিবগৈ লাগে। এয়া চাওক, এয়া মায়ে আগ তুলিলে।